হাই দীপলিনা বা হাই মই মানে হাগিবলৈ গৈছিলো তাৰ কাৰণে ফোনটো ৰিসিভ কৰা দেৰি হল বিয়া নাপাবা হা ওকে বা শুনিছো এই লৰাবৰ বলে আপোনাৰ কাৰাছ হৈ গৈছে কথাটো এনেকুৱা যে জীৱনত বহুতো নভবা বস্তু মোৰ হৈ আছে আপুনি এইটো ভাবিছিলে লৰাবৰ যে এদিন আপোনাৰ কাৰাছ হ'ব বুলি ভবাই নাছিলো আসলতে যে মোৰ জীৱনটো এই পথত গতি কৰিব মোৰো কিন্তু তুমি ক্ৰাছ হয় বা তোমাৰ হাই ভাগিনটোক চাও এবাৰ মোৰ ভাগিন বাকি আপোনাৰ ঘৰৰ মানুহবোৰ লগত চিনাকি কৰি নিদিয়া নেকি এবাৰো চিনাকি কৰাই দিব বিচাৰে মুনুবা মোৰ বা মুনুবা হেল্ল হেল্ল' তোমাৰ নাম আছিল নেকি মেলো এটা সব মামা ওলাইছে বাই বাই দিয়া হাই দিয়া বাই বাই উম্মা দি দিয়া উম্মাতে দি দিয়া উম্মা এটা উম্মা দি দিয়া এয়া ভিন্দো ও ফিনি দিও খবৰ ভাল না সো এয়া মা ও মা হেল্ল' হাই আপোনাক কিন্তু আগৰকে বহুত ধুনিয়া লগা হৈছে কিন্তু ধুনিয়া বুলি কওঁতে এটা কথা মনত পৰিছে কি মনত পৰিছে কোৱাচোন মোক অলপ এই ধুনিয়া শব্দটোৰ বহুতো বেলেগ ধৰণৰ মিনিং বৰ্তমান ওলোৱা দেখিবলৈ পাওঁ নেগেটিভিটি বাঢ়ি গৈছে হয় কুকুৰৰ বাচ্চাই হেমন্ত হতে ধুনিয়া কলে মানে বেলেগ ভাবে মই কিন্তু বেলেগ ভাবো মই সেইবোৰ নাভাবো দে বাই বাই